নমস্কাৰ প্ৰিয় দৰ্শক, ৱেলকাম টু মাই মিনাছ কিচেন A to Z চেনেললৈ। আজি লেহেতিৰ লগত গাহৰি মাংসৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া লেহেতি লৈছোঁ। এই লেহেতি আজিকালি পথাৰত খুব ৰোৱা গছৰ মাজে মাজে পোৱা যায়। প্ৰথমতে লেহেতিখিনি আগখিনি গুচাই ল'লোঁ। লোৱাৰ পাছত এয়া পানী দি ভালকৈ ধুই লৈছোঁ। ভালকৈ ধোৱাৰ পাছত লেহেতিখিনি টুকুৰা কৰি ল'লোঁ। আৰু এয়া পিঁয়াজ কাটি ল'লোঁ আৰু জলকীয়াখিনিও কাটি ল'লোঁ। আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু বিলাহী এটা কাটি ল'লোঁ। আৰু এয়া বইল কৰি লোৱা গাহৰি মাংস। পেনখন গৰম হ'ল, মিঠাতেল ঢালি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। পিঁয়াজ জলকীয়াখিনি ভালকৈ ভাজি লওঁ, ব্ৰাউন কালাৰ হোৱালৈকে। 1 চামুচ জিৰা দিছোঁ, গোটা জিৰা, আৰু এইখিনি ভালকৈ ভাজি লওঁ। আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি দিয়াৰ পাছত আকৌ ভালকৈ ভাজি লওঁ। এয়া বইল কৰি লোৱা গাহৰি মাংস। গাহৰি মাংসখিনিও দি দিছোঁ, মাজতে লিভাৰো দিছোঁ। লিভাৰ খাবলৈ খুব ভাল হয়। গোটেইখিনি দি হৈ গৈছে, ভালকৈ ভাজি লওঁ। আৰু এয়া নিমখ 1 চামুচ দিছোঁ, হালধি 1 চামুচ, আৰু ভালকৈ ভাজি লওঁ গোটেইখিনি। কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু ভালকৈ ভাজি ল'ব লাগিব। গোটেইখিনি ভালকৈ ভাজি লওঁ। ভালকৈ ভাজি লোৱাৰ পাছত অলপ সময় ঢাকি ৰাখিম। ঢাকনিখন খুলি আকৌ এবাৰ ভাজি লওঁ। এনেকৈও ভাজি খাবলৈ ভাল হয়, বহুত টেষ্টি লাগে। শুকান ভাজি বুলি কয় বিলাহীৰ লগত। অলপ পানী দি লৈছোঁ। অলপ পানী দি লৈছিলোঁ যাতে জ্বলি নাযায়। আৰু এতিয়া ঢাকনিখন খুলি আকৌ এবাৰ ভাজি লওঁ ভালকৈ। গোটেই ভাজিখিনি হৈ গৈছে। আৰু এতিয়া কাটি থোৱা লেহেতিখিনি দি দিছোঁ। এইখিনি ভালকৈ মিলাই লওঁ। অলপ বেছি হৈছে আৰু অলপ থৈ দিছোঁ। সেইখিনি ভাজি লোৱাৰ পিছত সেইখিনিও দি দিম। বেছি হ'লে অকণমান হিলাবলৈ দিগদাৰ হয়। এয়া আমাৰ ভাজি হৈ আছে। সম্পূৰ্ণ তলৰ পৰা গোটেইখিনি উলিয়াই দিছোঁ। আৰু অলপ আছিলে তাকো দি দিছোঁ। আকৌ এবাৰ মিলাই লওঁ। লেহেতি পাত চব্জি সিজিবলৈ বেছি টাইম নালাগে। ঢাকনিখন খুলি চাওঁ। এয়া আমাৰ পাত চব্জি হৈ গ'ল। গাহৰি মাংসৰ লগত লেহেতিৰ শাক। দিওঁতে পেনখনত নধৰা হৈ গৈছিলে পাত চব্জি, কিন্তু এতিয়া একেবাৰে নাইকিয়া হৈ গ'ল। এয়া আমাৰ লেহেতিৰ লগত গাহৰি মাংসৰ চব্জি হৈ গৈছে। লেহেতি জবৰাকেইডাল চবচে খাই বেছি মজা লাগিব। আপোনালোকে এনেকৈ খাই চাব, বিৰাট মজা লাগে। জবৰাকেইডালে আচল মেইন। মাংসটোতকৈ জবৰাকেইডাল বেছি ধুনীয়া লাগে খাই। এনেকৈ খাই চাবচোন। ঢাকনিখন খুলি এতিয়া খাবলৈ উলিয়াই লওঁ।
মাংসৰ লগত যিকোনো পাত চব্জি বেছি টেষ্টি হয় খাবলৈ সেই পাত চব্জিটো। সেইকাৰণে মই পাত চব্জিটোৱে উলিয়াই লৈছোঁ বেছি। মাংসতকৈ বেছি সোৱাদ পাত চব্জিত থাকে আৰু খায়ো ভাল পাওঁ। প্ৰিয় দৰ্শক, মীনাজ কিচেন A to Z চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আকৌ লগ পাম আকৌ এটা নতুন ৰেচিপি লৈ। বাই বাই।